নমস্কাৰ। শোণিতপুৰ জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিচিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হাতে লিখা আলোচনীৰ প্ৰকাশ আৰু প্ৰসাৰে সমগ্ৰ অঞ্চলটিৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 2001 চনৰে পৰা সুদীৰ্ঘ 22 বছৰ ধৰি প্ৰতিটো শ্ৰেণীকোঠাৰ পৰা প্ৰকাশিত একোখনকৈ হাতে লিখা আলোচনী আৰু প্ৰত্যেক শ্ৰেণীকোঠাত অনুষ্ঠিত সুকীয়া আলোচনী উন্মোচনী সভাই সমগ্ৰ বিদ্যালয়খনিতে প্ৰতি বছৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। প্ৰতিখন উন্মোচনী সভাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাজৰ পৰাই সভাপতি, উন্মোচক, নিৰ্দিষ্ট বক্তা, আঁত ধৰোঁতা আদিৰ দায়িত্ব প্ৰদান কৰি ভৱিষ্যতে একোগৰাকী সংগঠকৰূপে গঢ়ি তোলাৰ আখৰা কৰা দেখা যায়। 2022 বৰ্ষৰ 9 আৰু 10 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ আজি প্ৰথম দিনা ষষ্ঠমান শ্ৰেণীৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা সূৰ্যোদয়, ষষ্ঠমান শ্ৰেণীৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শাখাৰ পৰা পখিলা, সপ্তমমান শ্ৰেণীৰ ক শাখাৰ পৰা সপ্তৰ্ষি, অষ্টমমান শ্ৰেণীৰ ক শাখাৰ পৰা অভিজ্ঞান, নৱমমান শ্ৰেণীৰ ক শাখাৰ পৰা জনাক, নৱমমান শ্ৰেণীৰ খ শাখাৰ পৰা জ্ঞানদীপ, দশমমান শ্ৰেণীৰ ক শাখাৰ পৰা বাস্তৱ আৰু দশমমান শ্ৰেণীৰ খ শাখাৰ পৰা প্ৰত্যুষ নামৰ মুঠ 8খন হাতে লিখা আলোচনী প্ৰকাশ কৰা হয়। 10 নৱেম্বৰত উচ্চতৰ মাধ্যমিক শাখাসমূহকে ধৰি বাকী থকা শ্ৰেণীসমূহৰ পৰা হাতে লিখা আলোচনী প্ৰকাশিত হ'ব। বিদ্যালয়খনিৰ আলোচনী বিভাগৰ তত্ত্বাৱধায়ক শিক্ষয়িত্ৰী সুজাতা শইকীয়া আৰু গীতা দেৱীৰ পৰিচালনাত অনুষ্ঠিত আজিৰ দিনজোৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি বিদ্যালয়খনিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট। এই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে শ্ৰীযুত মুজিবুল শইকীয়া দেৱক সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেওঁক আগবঢ়াই আনিবৰ বাবে প্ৰীতিনন্দিনী ৰাজবংশীক অনুৰোধ জনাইছোঁ। এতিয়া আমি উন্মোচক শ্ৰীযুতা শৈলজা বাৰুদে শ্ৰীযুতা কৌপিনা ভূঞাক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেওঁক আদৰি আনিবৰ বাবে নীতিশ চক অনুৰোধ জনাইছোঁ। এতিয়া আমি আদৰণি সভাৰ বাবে আগবাঢ়িছোঁ। মই অনুৰোধ জনাইছোঁ আৰু আমাৰ এই কাৰ্যসূচীভাগ তেওঁক অৰ্পণ কৰিছোঁ। প্ৰথম কাৰ্যসূচীত সভাপতি আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। দ্বিতীয় কাৰ্যসূচীত উন্মোচকৰ আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। তৃতীয় কাৰ্যসূচীত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে। সভা উদ্দেশ্য শিক্ষাৰ কবিতা আবৃত্তি, সম্পাদকৰ একাষাৰ আলোচনী উন্মোচন, নিৰ্দিষ্ট বক্তাৰ আসন, সমুদ্ৰ একাষাৰ সভাপতি এখন কলাকাৰ আৰু সভাপতি। এতিয়া কাৰ্যসূচী মানে আছে সভাৰ উদ্দেশ্য শিক্ষা। মই সভাৰ উদ্দেশ্য শিক্ষা প্ৰদান কৰিবলৈ আজিৰ এই আলোচনীৰ উন্মোচনী সভাত মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনামা আগুনৰ কুঁৱলী। কবি কেশৱ মহন্ত। আগুনৰ কুঁৱলীয়ে বাট ভেটি কৰিছে মণি, একো লোকে নামনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বাট প্ৰকাশ বৰণীয়া ধানৰ আচল। দেখিলোহেঁতেন বাট লিৰে লিৰে আঙুলিয়ে পুঠি মৰা কেচ কেচ চিকমিকৰ কাঠিবোৰ। দেখিলোহেঁতেন বা কোপা বন্ধা ফুলবোৰ ওপৰলৈ তুলিবৰ সময় নোপোৱা। দেখিলোহেঁতেন বা অহা কোনো পথাৰত লগ পৰিহা সময় হাঁহিবোৰ তেওঁ হালধীয়া। অলপ দূৰৰ পৰা মোচোৱাৰ ঢৌ ধৰি চাব পাৰিলোহেঁতেন এই জাক দাৱনীৰ মাজতে আছিল নেকি সেউজীও মোৰ আগুনৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি। একো নামনি। ধন্যবাদ।
এতিয়া কাৰ্যসূচী আছে সম্পাদকৰ আমাৰ বিদ্যালয়ৰ পৰা এটি পৰম্পৰা চলি আহিছে হাতেলিকা আলোচনী প্ৰতিযোগিতা। এই বৰ্ষতো আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে হাতেলিকা আলোচনী প্ৰস্তুত কৰি নৱম শ্ৰেণীৰ পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলে বাস্তৱ নামৰ হাতেলিকা আলোচনী প্ৰস্তুত কৰি উলিয়াইছে। নৱম আৰু দশম শ্ৰেণীৰ মাজত প্ৰতিযোগিতাখন সম্পন্ন হৈছে। এই আলোচনীয়ে উন্মোচন কৰে আজিৰ সভাৰ মূল উদ্দেশ্য। সেয়ে আজিৰ সভাৰ বিদ্যালয়ত প্ৰতি বছৰে এই সময়ছোৱাত প্ৰতিটো শ্ৰেণীকোঠাত সৃষ্টিৰ আখৰা চলে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰতিটো শ্ৰেণীকোঠাত অতি উৎসাহেৰে তেওঁলোকৰ জ্ঞানৰ পৰিধিৰে গল্প, কবিতা, উপন্যাস আদি লিখি একোখনকৈ হাতে লিখা আলোচনী উলিয়ায়। এই আলোচনীখিনি অতি সুন্দৰকৈ উলিয়ায় আৰু ইয়াৰ পৰাই ভৱিষ্যতে যে তেওঁলোক একোজন ভাল গল্পকাৰ, উপন্যাসিক, কবি, সাহিত্যিক হ'ব পাৰিব তাৰ এটা আখৰা চলে। তাতোতকৈ ডাঙৰ কথা হৈছে যে এই আলোচনীখিনি ছপা কৰাৰ পিছত তেওঁলোকে একোখনকৈ আলোচনী উন্মোচনী সভা অনুষ্ঠিত কৰে আৰু এই সভাখনত তেওঁলোকৰ মাজৰ পৰা নিৰ্দিষ্ট বক্তা, উন্মোচক, সভানেত্ৰী, সভাপতি আদি নিৰ্বাচন কৰি এখন সুন্দৰকৈ সভা অনুষ্ঠিত কৰে আৰু ইয়াৰ পৰাই ভৱিষ্যতে তেওঁলোক একোজন সুসংগঠক হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে